একদম বেলেগ টাইপৰ কুহুৰি আপোনালোকক জেগাটো কেনেকুৱা কি হয়তো আপোনাৰ চৰি কি অড চ' ৰাইজ মই ওলাই গ'লোঁ এক্সাম দিবলৈ গোটেই ৰাতি পঢ়ি 6টা বজালৈকে 7টালৈকে পঢ়ি আকৌ হৈছিলোঁ চ' এতিয়া গৈ আছোঁ আৰু আপোনালোকৰ এটা জেগাত লৈ যাওঁ আপোনালোকে চ' ষ্টে টিউন চ' আফটাৰ এক্সাম আমি সোনকাল ওলাই গ'লোঁ কলেজতে ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ যোৱাকালিও গৈছিলোঁ বাট যোৱাকালি মই লং ফৰ্ম ভিডিঅ' বনাব পাহৰি থাকিলোঁ সেইটো ৰীল আপোনালোকে পাই যাব চ' ৰাইজ আমি আহি পালোঁহি আৰু আজি আমি আহিছোঁ বঙাইগাঁৱৰ সন্ন্যাসী পাহাৰ আৰু সন্ন্যাসী পাহাৰৰ বিষয়ে কিছুমান নজনা কথা আমি আপোনালোকক জনাম আমাৰ ৰীলৰ জৰিয়তে মেনশ্যন কৰি দিছোঁ বাৰু মোৰ আইডিটো চাব পাৰে চ' আজি আমি আহিছোঁ সন্ন্যাসী পাহাৰত আফটাৰ এক্সাম কিয় আহিছোঁ আমি ৰাজীৱ আমি ইনষ্টাগ্ৰামৰ এটা ধুনীয়া কণ্টেণ্ট দি আছোঁ আপোনালোকে মেনশ্যন কৰি দিম নিশ্চয় আমাৰ দুজনৰ ৰীল ইয়াতে ইনষ্টাগ্ৰাম টেগ আমি দি দিম আপোনালোকে গৈ পিনে তাতে চাব পাৰে আহি আছে একদম বেলেগ টাইপৰ কুহুৰি আৰু আমাৰ বঙাইগাঁৱৰ মানুহখিনিয়ে ভালদৰে ৰিলেট কৰিব পাৰিব বস্তুটোৰ লগত অকণমান ইনফৰ্মেটিভ হ'ব চ' যাব ফ'ল' কৰিব কি মন্দিৰ আছে নে শিৱ মন্দিৰ গুৰু মন্দিৰ দুটা মন্দিৰ আছে গুৰু মন্দিৰ চ' আমি মন্দিৰত আহি পালোঁহি একচুৱেলি বহুতখিনি চিৰি উঠিব লাগে ইয়াতে আৰু পৰিৱেশটো বৰ ধুনীয়া ইয়াৰে কিন্তু তো হাত ভৰি ধুই পিনে আমি মন্দিৰৰ ভিতৰত সোমালোঁ পূজা দিবলৈ আমাৰ কালিও এক্সাম আছে একচুৱেলি আমি যোৱাকালিও ফুৰিব গৈছিলোঁ আমি আজিও আহিছোঁ আৰু কিবা প্লেনিং আছে ৰাজীৱ আছে বহুত আছে জাষ্ট বিকজ আপোনালোকক এণ্টাৰটেইন কৰিবৰ কাৰণে আৰু ইনফৰ্মেশ্যন দিবৰ কাৰণে আৰু মনটোও ভাল লাগে দিয়াচোন ছেশ্যনেল এক্সাম তথাপিও এক্সামৰ প্ৰেছাৰত কি হয় কেতিয়াবা মানে যিহেতু আমি এৰাতিত পঢ়াই মানুহ হয় আমি চ' কেতিয়াবা বহুত মইতো পেনিক হওঁ বহুত বাৰু এক্সামত যিহেতু এৰাতিয়ে পঢ়োঁ চ' কেতিয়াবা আহি এনেকুৱা পিচফুল ঠাইত মই কিন্তু বহুত ভাল পাওঁ আচ্ছা নীলাক্ষী এইটো কি বস্তু অ'কে চ' ৰাইজ যিহেতু আপোনালোকে জানে মই নতুন ব্ৰেণ্ড লঞ্চ কৰিছোঁ সৰ্বসূত্ৰ চ' এইটো হৈছে যিবোৰ কয় মই মন্দিৰত চাৰ্জ কৰিবলৈ এইটো আনিছিলোঁ যিহেতু মই ৰাজীৱক দি আছোঁ এইটো চ' ইয়াতে আছে এঞ্জেল নাম্বাৰ্ছ এণ্ড জিবু চিম্বল এইবোৰ এঞ্জেল নম্বৰ আছে আৰু তাত ৰাউণ্ড কৰা আছে যোনটোৱে এট্ৰেক্ট কৰে আপোনাৰ লাইফত মানি অপৰচুনিটি ছাকচেছ এণ্ড জিবু চিম্বল ফৰ মানি এণ্ড প্ৰস্পাৰিটি চ' আপোনালোকে এইটো ইউজ কৰিব পাৰে বহুত ইজি হয় ইউজ কৰা মই যিহেতু চাৰ্জ কৰি পিনে এইটো দিওঁ আপোনালোকে আপোনালোকৰ ৱালেটত ৰাখিব পাৰে বা আলমাৰীৰ যদি আপোনাৰ লকাৰ আছে আপোনালোকে তাত এইটো ৰাখিব পাৰে চ' গাইজ আমি এতিয়া ওলালোঁ ঘৰ অভিমুখে যিহেতু আমাৰ কাইলৈও এক্সাম আছে অকণমানতো পঢ়িব লাগিব এতিয়া ভগৱানেও আমাক বচাব নোৱাৰে নপঢ়িলে চ' দেখুৱাম আপোনালোকক জেগাটো কেনেকুৱা কি হয়তো আপোনাৰ চৰি কি অলৰেডি হয়তো দেখিছে জেগাটো কেনেকুৱা আপোনালোকে আহিব পাৰে বহুত জাগ্ৰত মন্দিৰ হয় এইটো শিৱ মন্দিৰ এড্ৰেছটো ক'ত আছিল আজি বঙাইগাঁৱৰ তোমাৰ বৰপাৰা চাইডত বঙাইগাঁও বৰপেৰা চাইডত বৰপাৰা চাইডত চ' আহিব Thank you guys ভিডিঅ'টো এণ্ডলৈকে চোৱাৰ কাৰণে যদি চেনেলত নতুন হয় ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল এণ্ড হিট দ্য বেল আইকন নতুন ভিডিঅ' আহি আছে আৰু